যদি শেষ ৰাতি তোমাৰ টোপনি ভাঙি হঠাৎ তোমাক সোধো ভাল পোৱানে মোক, তুমি কি খং কৰিবা নেকি? নে দুহাতে সাৱটি কবা ভাল পাওঁ তোমাক? যদি তুমি অফিচৰ পৰা আহোঁতে তোমাক পিছৰ পৰা সাৱটি সোধো কিমান ভাল পোৱা, খং কৰিবা নেকি? নে কপালত চুমা আঁকি কৈ দিবা ইমান ভাল পাওঁ? যদি এদিন বাৰিষা সিক্ত দুপৰীয়া তিতিবুৰি ঘৰ অহাৰ পাছত তোমাৰ ভিজা মূৰটো গামোচাৰে মুচি দিয়া অৱস্থাত মই খং কৰি সোধো ইমান কিহৰ তিতিব লাগে, বৰষুণ যাক ৰোৱালৈতো ৰ'ব পাৰিলাহেঁতেন, তেতিয়া কি মোক খং কৰিবা নেকি? নে মোৰ চকুৰ পিনে চাই কবা বহু সময় তোমাক দেখা নাই যে মিছ কৰিছিলোঁ তোমাক? ৰাতি ক্লান্ত হৈ শুই থাকিলে তুমি যদি কাপোৰ উৰাই দিয়া আৰু চকুকেইটা মেলি মই সোধো ইমান যত্ন মোৰ বাবে, কবানে মোক কিমান ভাল পোৱা? নে তেতিয়াও মোৰ প্ৰতি অযথা খং কৰিবা? নে মোৰ কাষত আহি কবা বহুত ভাল পাওঁ তোমাক? যদি তুমি মোক অভিমান কৰি কথা নোকোৱাকৈ থাকা আৰু মই কাষত আহি সোধো মোক এতিয়াও বেয়া পাই আছা, তেতিয়া আকৌ বেছিকৈ অভিমান কৰিবা নেকি? নে সৰু খঙাল কণ্ঠৰে কবা বেয়া নেপাওঁ, নিজতকৈ বেছি ভাল পাওঁ তোমাক? যদি দূৰলৈ যোৱা আগত শেষ মুহূৰ্তত তোমাক সোধো ভাল পাই থাকিবানে এনেদৰে, তুমি কি তেতিয়া চকু পানী লুকুৱাই ৰাখিবা? নে মোক সান্তনা দিয়াৰ বিশাল চেষ্টা কৰি কবা বহুত বেছিকৈ ভাল পাওঁ, প্লিজ নাকান্দিবা তুমি, বহু সোনকালে আহিম। আচ্ছা।